মই আজি বনাই আছো হাঁহৰ মাংস আৰু এফালে পিয়াজ তেজপাত দুটামান আছে এফালে হাঁহৰ মাংস এফালে মানে লং ইলাচি আৰু এফালে জালাৰ গুড়া ৰং গুড়া এফালে আদা নহৰু পেষ্ট আৰু কেৰাহীটো অকমান গৰম হোৱাৰ পিছত ইয়াতে মিঠাতেল অলপ ঢালি দিলো আৰু মিঠাতেলখিনি অলপ গৰম হোৱাৰ পিছত ইয়াতে পিয়াজ দি দিলো আৰু পিয়াজখিনি অলপমান লাহে লাহে লাৰি দিব লাগিব আৰু পিয়াজখিনি অলপমান ভাজা হোৱাৰ পিছত ইয়াতে মানে আদা নহৰু পেষ্ট যে আছিল সেই পেষ্টখিনি অলপমান দি দিলো আৰু এতিয়া মানে মাংসখিনি অলপ অলপকে লাহে লাহে এৰি দিলো আৰু এতিয়া একফালৰ পৰা গোটেইখিনি মছলা পাতি দি কেনে লাহে লাহে লাৰি দিয়ক এতিয়া মছলা পাতি দিয়া কমপ্লিট এতিয়া চামুচেদি লাহে লাহে মাংসখিনিৰ লগত মানে মছলা পাতিখিনি মিক্স কৰি দিব লাগিব ধুনীয়া আকৌ অলপ সময় পিছে পিছে মানে এই ঢাকনখন গুচাই কেনে চামুচেদি লাহে লাহে লাৰি দিব নহ'লে মানে কেৰাহীৰ তলিত আঞ্জাখিনি লাগি যাব আৰু মাংসখিনি ভাজা হোৱাৰ পিছত অলপ পিছে পিছে মানে ঢাকন গুচাই কেনে অলপ অলপ পানী দি কেনে লাৰি দিব লাগিব আৰু পানীখিনি দিয়াৰ পিছত আপোনালোকে জুইটো অলপ বঢ়াই দিব আৰু অলপ পিছত মানে ঢাকনখন খুলি দিলে মানে আচল মজাটো পাই যাব মানে আপোনালোকৰ গ্ৰেভি যিমানখিনি লাগে আপোনালোকে সেইখিনি মানে সেই হিচাপে জলটো ৰাখিব চাওক আমাৰ হাঁহৰ আঞ্জা একদম ৰেডি